আজিৰ ভিডিঅ'টোৰ জৰিয়তে ৬ উন্নত জনবহুল জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী, সেই দাবীক আমি কিয় বিৰোধিতা কৰোঁ আৰু তেওঁলোক কিয় জনজাতি হ'ব নোৱাৰে তাৰ কিছু যুক্তি, তাৰ কিছু প্ৰাসংগিক কথা বতৰা পাতিবৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে শ্বেয়াৰ কৰিব, যাতে আমাৰ জনজাতীয় ভাই বন্ধুসকলে অৱগত হয় বা কথাবিলাক জ্ঞাত হৈ থাকে আৰু সজাগ হয় নিজৰ ছেল্ফ আইডেণ্টিটি কনচিয়াছনেছটো গ্ৰ' কৰিবৰ কাৰণে, ট্ৰাইবেলিজিমটো আমি ষ্টাব্লিছ কৰিবৰ কাৰণে, জাষ্টিফাই কৰিবৰ কাৰণে সেই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যি ছাপোৰ্ট কমেণ্টৰ জৰিয়তে কৰিব বুলি মই আশা ৰাখিছোঁ। প্ৰথম কথাটো হ'ল যে ট্ৰাইবেল হ'বৰ কাৰণে যিটো ক্ৰাইটেৰিয়া আছে সেইটো হৈছে কোনো এটা জনগোষ্ঠীৰ ট্ৰাইবেল হ'বৰ কাৰণে তেওঁলোক প্ৰান্তীয় জনগোষ্ঠী হ'ব লাগিব। তেওঁলোক মূল সুঁতিৰ জনগোষ্ঠীৰ মাজত যিটো চেণ্টাৰত থাকিব নালাগিব। কিন্তু যিসকলে জনজাতি বিচাৰি আছে সেইসকল জনগোষ্ঠীয়ে কিন্তু আদিম কালৰ পৰাই মানে ঐতিহাসিকভাৱে তেওঁলোক প্ৰান্তীয় নহয় আৰু তেওঁলোক মূল সুঁতিৰ যি সমাজ সেই সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। গতিকে এনেকৈ প্ৰান্তীয় নোহোৱা এটা জনগোষ্ঠী কেতিয়াও জনজাতি হ'বই নোৱাৰে। আৰু দ্বিতীয়তে আছে ভৌগোলিকভাৱে তেওঁলোক বিচ্ছিন্ন অঞ্চলত থাকিব লাগিব। হয়তো বৰ্তমান সময়ত ভৌগোলিক যি বিচ্ছিন্নতাৰ ক্ৰাইটেৰিয়া সেইটো হয়তো প্ৰাসংগিক নহ'ব পাৰে, কিন্তু ঐতিহাসিকভাৱে যদি আমি চাওঁ তেতিয়াহ'লে সেই জনগোষ্ঠীসমূহৰ কেতিয়াও ভৌগোলিকভাৱে বিচ্ছিন্ন অঞ্চলত থকাই নাছিলে। তেওঁলোক মূল সুঁতিৰ বা মূল যি সমাজ সেই সমাজটোৰ লগত মূল কেন্দ্ৰবিন্দুতেই আছিলে। তেওঁলোকেই পৰিচালনা কৰিছিলে, তেওঁলোকেই প্ৰশাসনিক ব্যৱস্থাটো চলাইছিলে, তেওঁলোকেই পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছিলে। গতিকে তেনেকুৱা এটা উচ্চ পৰ্যায়ত বা উচ্চ ক্ষমতাসম্পন্ন জনগোষ্ঠীয়ে কেতিয়াও ট্ৰাইবেল হ'বই নোৱাৰে। আৰু এটা আছে যিটো চাইনিজ, যে কাৰোবাৰ লগত আমি কথা পাতোঁতে, কাৰোবাৰ লগত আমি ধৰক গেট টুগেডাৰ কৰোঁতে বা সংস্পৰ্শলৈ আহোঁতে আমি কি কৰিব লাগিব, যে আমাৰ এটা লাজুকীয়া এটা স্বভাৱ আছে আমাৰ ট্ৰাইবেলসকলৰ। সেই লাজুকীয়া স্বভাৱটো হয়তো সেই জনগোষ্ঠীসকলৰ নাই, তেওঁলোকৰ সেই চাইনিজটো নাই। চ' তেওঁলোক ট্ৰাইবেল হ'বই নোৱাৰে। আৰু লগতে পিছপৰা হ'ব লাগিব। তেওঁলোক যিহেতুকে যিটো পাৱাৰ ডিষ্ট্ৰিবিউশ্যনটো তেওঁলোকৰ হাততেই আছিলে, গোটেই প্ৰশাসনিক ব্যৱস্থাটো তেওঁলোকৰ হাততেই আছিলে। আৰু তেতিয়া ইতিমধ্যে আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ, ভালদৰে আমি নিৰীক্ষণ কৰোঁ, তেতিয়াহ'লে চৰকাৰৰ যিমানবিলাক সুযোগ সুবিধা বা চৰকাৰী প্ৰতিষ্ঠানসমূহত যিমানবিলাক চৰকাৰী চাকৰি হওক, শিক্ষানুষ্ঠানেই হওক, সেইবিলাকৰ যিটো পাৰ্চেণ্টেজটো চোৱা হয় তেওঁলোক যথেষ্ট আগবঢ়া। গতিকে এনেধৰণৰ আগবঢ়া জনগোষ্ঠীয়ে কেতিয়াও এটা জনজাতি হ'ব নোৱাৰে, কাৰণ পিছপৰা জনগোষ্ঠীক আগবঢ়াই নিবৰ কাৰণেহে এই জনজাতীয় মৰ্যাদাটো বা জনজাতীয় যিটো স্বীকৃতি সংবিধানে দিয়া হয়। গতিকে এনেধৰণৰ যিটো ক্ৰাইটেৰিয়া যিবিলাক জনগোষ্ঠীৰ লগত নাই, সেইবিলাক জনগোষ্ঠীয়ে কেতিয়াও জনজাতীয় মৰ্যাদা পাব নোৱাৰে। যিমান দাবী কৰিলেও সেইটো ন্যায্য নহয় বা সাংবিধানিক নহয়। কিন্তু এতিয়া সেই জনগোষ্ঠীসমূহে জনসংখ্যাৰ যি দম, সেই দম দেখাই, ভোট বেংকৰ দম দেখাই চৰকাৰক ব্যতিব্যস্ত কৰিব বিচাৰিছে, চৰকাৰক ভয় দেখুৱাব বিচাৰিছে। আৰু সেই ভয়তে হয়তো ক'ৰবাত কম্পমান হৈ অসম চৰকাৰেও যে এই জনগোষ্ঠীসমূহক জনজাতি কৰিবৰ কাৰণে হয়তো প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা বতৰা ইতিমধ্যে পাতি থকা আমি দেখিবলৈ পাইছোঁ। আমি অসম চৰকাৰক অনুৰোধ জনাম যে যিসমূহ জনগোষ্ঠীয়ে সেই ধৰণৰ জনজাতি হ'বৰ কাৰণে যিমানবিলাক ক্ৰাইটেৰিয়া আছে, প্ৰান্তীয়, ভৌগোলিকভাৱে বিচ্ছিন্ন আৰু চাইনিজ থকা, পিছপৰা, সেই ধৰণৰ যি ক্ৰাইটেৰিয়া নথকা জনগোষ্ঠীসমূহক যদি কেৱল ভোট বেংকৰ স্বাৰ্থত আপোনালোকে জনজাতিকৰণ কৰে বা কৰিবৰ কাৰণে আপোনালোকে প্ৰস্তাৱ গ্ৰহণ কৰে, তেতিয়াহ'লে তাৰ পৰৱৰ্তী পৰিস্থিতি, অসমৰ পৰিস্থিতি যেনেকুৱা ধৰণৰ হ'ব, তাৰ কাৰণে
হয়তো অসম চৰকাৰ জগৰীয়া হ'ব। চ' আমি অসমৰ পৰিস্থিতি অশান্ত হোৱাটো বিচৰা নাই। আমি অসমৰ পৰিস্থিতি হিংসা জৰ্জৰিত হোৱাটো বিচৰা নাই। আমি সদায় কৈ আহিছোঁ আৰু সংবিধানেও সেইটো কথাকেই দোহাৰিছে যে এক্সিষ্টিং জনজাতীয় জনগোষ্ঠীসমূহক বা যিকোনো জনগোষ্ঠীক ক্ষতি হোৱাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব। আৰু তাৰ পাছতো সুপ্ৰিম কোৰ্টেও এই কথাকেই কৈছে। হয়তো কোনোবাই জনজাতি বিচাৰিব পাৰে, কিন্তু সেই জনজাতি বিচাৰোঁতে যে এক্সিষ্টিং জনজাতীয় জনগোষ্ঠীসমূহক বা সেই এক্সিষ্টিং মানুহবিলাকক কি কৰিব নোৱাৰিব, যে ক্ষতি কৰিব নোৱাৰিব। আৰু ক্ষতি কৰাৰ যিটো মানে চাৰ্টেনিটি নিশ্চিতকৰণ কৰি পিনিহে চৰকাৰে কোনোবা এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰিব বুলি কৈছে। তাৰপিছত যদি কেৱল ভোট বেংকৰ স্বাৰ্থত, চৰকাৰ গঠন কৰাৰ স্বাৰ্থত যদি জনজাতীয় যিটো পৰিচয়, সেই পৰিচয়টোক ৰাজনীতিকৰণ কৰে, তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু বিষম হ'ব। আমি ভাবোঁ যে বৰ অসম যেনেকৈ সাতভনীৰ ৰাজ্য হ'ল, তেনেকুৱা পুনৰ হ'ব নালাগে। বৰ অসমৰ পৰা আহি অসম হ'ল, এই অসম যেনেকৈ আছে তেনেকৈ থাকিব লাগে। যিহেতুকে গোটেই অসম মানে যিটো আমাৰ আইডেণ্টিটিত, আমাৰ ভাৰতবৰ্ষৰ আইডেণ্টিটি, ইণ্ডিয়ান আইডেণ্টিটি ইজ লাইক এ চালাড বল, অৰ্থাৎ চালাডৰ নিচিনা। চালাডত যেনেকৈ আমি চালাড বুলি কৈছোঁ, কিন্তু চালাডত যেনেকৈ আমি বিলাহী লগাওঁ, গাজৰ লগাওঁ, পিঁয়াজ লগাওঁ, এনেকৈ বিভিন্ন ধৰণৰ কি বস্তু আমি লগাই দিওঁ। কিন্তু তাত আমি যেতিয়া দেখোঁ যে তাত পিঁয়াজটো আমি পিঁয়াজ ভাগে দেখোঁ, বিলাহীটো বিলাহী ভাগে দেখোঁ, গাজৰটো গাজৰ ভাগে দেখোঁ। তাৰ মাজত তেওঁলোকৰ আইডেণ্টিটিটো কি হয়, স্পষ্ট হৈ থাকে, পৃথক হৈ থাকে। কিন্তু এজ এ হ'ল তেওঁলোক যিহেতুকে একেলগে কৰা হ'ল, সেইকাৰণে সেই বস্তুটোক একেলগে কৰা বস্তুটোক চালাড বুলি কোৱা হ'ল। মানে একদম মিহলি হৈ নাযায়। ঠিক তেনেধৰণে ইণ্ডিয়ান আইডেণ্টিটি এজ ৱেল এজ আছামিজ আইডেণ্টিটি ইজ লাইক দ্য ছেইম চালাড বল। চালাডৰ লেখীয়া আইডেণ্টিটি হ'ব লাগিব। আমি সকলোকে সমজেনাইজ কৰিলে নহ'ব। আমি প্ৰত্যেকৰে আইডেণ্টিটিটো আমি কি কৰিব লাগিব, যে ডিষ্টিংক্ট কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰমোট কৰিব লাগিব। তেওঁলোকৰ ডিষ্টিংটিভনেছটো আমি ইনস্পায়াৰ কৰিব লাগিব, এনকাৰেজ কৰিব পাৰিব লাগিব। আৰু সেইকাৰণে আমি অনুৰোধ জনাম যে সেই যেনেধৰণে চালাডটো যে তাৰ সৌন্দৰ্যটো বাঢ়ি যায়, সেইধৰণে আমাৰ সকলোকে একেলগ হৈছে, এটা পৃথক এটা আইডেণ্টিটি পাইছে। তেনেধৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী লগ হৈ অসমীয়াৰ আইডেণ্টিটি পাইছে। সেইধৰণে আমি বিভিন্ন মিচিং, ৰাভা, তিৱা, কোচ, কছাৰী, আহোম, চুতীয়া, হয়তো বামুণ, সেই সকলো কৈৱৰ্ত সকলো মিলি অসমীয়া হৈছে। সেই গতিকে এই আইডেণ্টিটিটো আমি যাতে এই অসমীয়া সত্তাটো জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলোৱে কথাবিলাক যোগাত্মকভাৱে চৰ্চা কৰিব লাগিব। আৰু যদি আমি যোগাত্মকভাৱে চৰ্চা নকৰোঁ, যদি আমাৰ কথাবিলাক কেৱল সুবিধাৰ স্বাৰ্থত, কোনোবা ৰাজনৈতিক উদ্দেশ্য পূৰণৰ স্বাৰ্থত, কাৰোবাই ৰজাৰ বা কাৰোবাই ৰাজপ্ৰসাদ ভোগ কৰাৰ স্বাৰ্থত যদি আমাৰ কথা বতৰাবিলাক চলি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে অসম অশান্ত হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব। সেই গতিকে আশা কৰোঁ সেই কথাবিলাক গুৰুত্ব দিব। আৰু মই আমাৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যনত থকা বা ট্ৰাইবেলৰ সকলো পৰ্যায়ৰ মোৰ শ্ৰদ্ধেয় ব্যক্তিসকললৈ বা মোৰ দাদা, বাইদেউ, ভাই, ভনী আৰু মোৰ মানে ফ্ৰেণ্ডছ সকলোকে অনুৰোধ জনাইছোঁ, দিছ ইজ এন এপ্ৰপ্ৰিয়েট টাইম ফৰ আছ টু ৰেইজ আৱাৰ ভইচ ইউনাইটেডলি এণ্ড come together for promoting and preserving our tribal culture, tribal identity and tribalism. If we cannot promote in this time, if we cannot raise our self-identity consciousness in this very critical time, then we will never preserve our very identity of tribal identity will be one day it will lose if the very socio-politically and culturally
rich and poor section will get the very status of tribal identity. So সেইটো সময় আমি সকলোৱে একগোট হোৱাৰ, সেইটো সময় আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ। এয়া আছিলে আজিৰ ভিডিঅ'টো, আৰু সকলোৱে মন কৰিব সেই কথাবিলাক, আৰু আপোনালোকে গুৰুত্ব দিব আৰু সকলোকে সজাগ কৰিব। আমি সকলোৱে সেই ট্ৰাইবেল আইডেণ্টিটিটো আমি যাতে কোনেও মানে বাইপাছ কৰিব নোৱাৰে আৰু কোনেও হাইজেক কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলো সজাগ হ'ব লাগিব। আৰু সজাগ হ'বৰ কাৰণে সেই ভিডিঅ'টো, আৰু সজাগ কৰাবৰ কাৰণে সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।